সকলোকে নমস্কাৰ জনাই লগতে মেৰী খ্ৰীষ্টমাছ ডেৰ শুভকামনা জনাই আৰম্ভ কৰিছো DNK ব্লগৰ পৰিয়ালৰ হৈ ভিডিঅ'টো। আজি আমি খ্ৰীষ্টমাছ ডে উপলক্ষে আমি ৰুকমণিগাঁৱৰ অৱস্থিত সেই গীৰ্জাঘৰটোলৈ আহিছোঁ আৰু উদযাপন কৰিবলৈ লৈছোঁ মোৰ ল'ৰা এইটো আৰু সপৰিবাৰে আমি একলগ হৈ অলপ এই বিশেষ দিনটো আমি উদযাপন কৰিবৰ কাৰণে ইয়ালৈ আহিছোঁ। গতিকে লোকে লোকাৰণ্য হৈ পৰিছে। মই চব আটাইবোৰ দৃশ্য দেখুৱাই আছোঁ জুম কৰি কিনে। মানুহৰ সীমা নাই, সীমাহীন মানুহে ইয়াত কি হৈছে ভৰি পৰি গৈছে, ভিৰ হৈ গৈছে আৰু ভিতৰ চৰাত সোমাবৰ কাৰণে প্ৰয়াস কৰিছোঁ। ইয়াৰ ভিতৰ চৰাত মানুহ গৈ আছে আহি আছে, এটা জনসমুদ্ৰৰ পৰিৱেশ হৈছে এই বিশেষ খ্ৰীষ্টমাছ ডেৰ দিনটোত। কিয়নো নহ'ব, কাৰণ এটা খুব পবিত্ৰ দিন। এই খুব পবিত্ৰ দিনত সকলোৱে একগোট হৈ ভগৱানৰ শ্ৰীচৰণত সেৱালৈ এই বুলি আহিছোঁ মনৰ কামনা পূৰ্ণ কৰাৰ কাৰণে। আৰু লগতে আহিবলগীয়া আগন্তুক নতুন বছৰটো যাতে সকলোৰে ভাল হয়, শুভময় হয়, তাৰে কাৰণে প্ৰাকখনত এই যীশু খ্ৰীষ্ট অৰ্থাৎ বাবাৰ কি কৰিছে শ্ৰীচৰণত সেৱা ল'বলৈ আহিছে। আৰু সেই উদ্দেশ্যে আমিও DNK ব্লগৰ হৈও আমিও ইয়াত উপস্থিত হৈছোঁ। গতিকে এটা খুব ভাল লগা এটা পৰিৱেশ। সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ কাইণ্ডলি শেষলৈকে চাওক। ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং ভিডিঅ' হ'বলৈ গৈ আছে। এই ভিডিঅ'টো সম্পূৰ্ণ এটা বেলেগতকৈ বেলেগ ভিডিঅ' হ'বলৈ গৈ আছে। সকলোৱে DNK ব্লগক ভাল লাগিলে সহযোগ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ প্লিজ প্লিজ। আৰু লগতে আহিবলগীয়া এনেধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাবৰ কাৰণে তোমালোক সকলোৱে যাতে মোৰ এই বেল আইকনটো প্ৰেছ কৰি দিয়া আৰু ভাল লাগিলে অন্যলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। চ' এটা সুন্দৰ পৰিৱেশ গীৰ্জাঘৰটো, এটা নান্দনিক পৰিৱেশ। কি ক'ম, এই পৰিৱেশৰ ভক্তি ভাৱ আমাৰ হৃদয়ত অট'মেটিকেলি উপজি যায়। এই যীশু খ্ৰীষ্টক কিদৰে হেৰি কৰা হৈছিলে, এয়া গীৰ্জাঘৰ এটা এটাকৈ দৃশ্য মই দেখুৱাবৰ কাৰণে প্ৰয়াস কৰিছোঁ। মানুহে সম্পূৰ্ণ মানুহেৰে ভৰপূৰ হৈ পৰিছে এই বিশেষ দিনটোত। এটা খুব ভাল লগা দিন, যাৰ কাৰণে আমিও DNK ব্লগৰ ফালৰ পৰা ইয়াত উপস্থিত হৈছোঁহি। এয়া মোৰ ল'ৰাটিও আহিছে আৰু তেওঁৰ আনন্দৰ সীমা নাই, কাৰণ তেওঁৰো এটা ক্লাছৰ ক্লাছমেট আহিছে। এয়া ক্লাছমেটজন আনন্দত ভৰি পৰিছে আৰু তাহাঁতে একলগ হৈ কিনে নাচিব, খেল ধেমালি কৰিব। আৰু যিহেতুকে সিহঁতেও ইমান ব্যস্ততাৰ মাজত, অৰ্থাৎ পৰীক্ষা নিৰীক্ষা শেষ কৰাৰ পিছত অলপ আজি এই বিশেষ দিনটো পাইছে, গতিকে আনন্দ লাগিছে, যাৰ কাৰণে সিহঁতে একলগ হৈ ফূৰ্তি কৰিছে।